নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে আছে এটা অতি ভাল খবৰ। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন নোচোৱা লোক হয়তো কম সংখ্যকহে ওলাব। সকলোৰে প্ৰিয় এখন অতি জনপ্ৰিয় ধাৰাবাহিক। আপোনালোকে হয়তো গম পাইছিল যে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত এছআই চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰীতম বৰুৱাক দেখিবলৈ পোৱা নাছিল। ধাৰাবাহিকখনত প্ৰীতম বৰুৱাক দেখা নাপাই তেওঁৰ অনুৰাগীসকল দুখত ভাগি পৰিছিল। বহুদিনৰ অন্তত বেহাৰবাৰী আউটপোষ্টৰ বাবে পুনৰ আছে এটা অতি ভাল খবৰ। প্ৰীতম হাজৰিকাৰ অনুৰাগীসকলে তেওঁক পুনৰবাৰ দেখিবলৈ পাব বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অভিনেতা প্ৰীতম বৰুৱা পুনৰ উভতি আহিছে ধাৰাবাহিকখনলৈ। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁৰ অনুৰাগীসকলক এই কথা জনায় যে তেওঁ পুনৰ উভতি আহিব বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনলৈ। আপোনালোকে বাৰু অভিনেতা প্ৰীতম বৰুৱাৰ অভিনয় চাই কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই।